কাঞ্চন জংঘাৰ দৰে আছিল জুবিন গাৰ্গ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চন জংঘা। জুবিন গাৰ্গৰ ক্ষেত্ৰত চাৰিটা শব্দ প্ৰতিফলিত হয়: সৎ, স্বচ্ছ, অটল আৰু সুন্দৰ। ধন আছিল, কিন্তু তাৰ মাজতো এগৰাকী মূল্যবোধ জনা ব্যক্তি জুবিন গাৰ্গ। জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যেৰে অসমত উপস্থিত হ'ল কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে শুকুৰবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ পোনে পোনে ৰাওনা হয় সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ। তাত তেওঁ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে। লগতে এটি জুবিন গাৰ্গৰ প্ৰিয় গছ নাহৰ পুলি ৰোপণ কৰি শিল্পীগৰাকীলৈ প্ৰণিপাত জনায়। দলীয় কোনো কাৰ্যসূচী নৰখাকৈ কেৱল জুবিন গাৰ্গক শ্ৰদ্ধা জনাবলৈ অহা ৰাহুল গান্ধীয়ে শ্ৰদ্ধাঞ্জলি পৰ্ব সাং কৰি পোনে পোনে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ আহে। তাত তেওঁ জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ, পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালবৰ্গৰে মত বিনিময় কৰে। তাৰোপৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰি কয়, কাঞ্চন জংঘাৰ দৰে আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ক্ষেত্ৰত চাৰিটা শব্দ প্ৰতিফলিত হৈ আছে, সেয়া হৈছে সৎ, স্বচ্ছ, অটল আৰু সুন্দৰ। এই চাৰিওটা শব্দই আজি যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰে। জুবিন গাৰ্গ আছিল অসমৰ জনসাধাৰণৰ কণ্ঠ। তেওঁৰ দৰে শিল্পী অসমে লাভ কৰি গৌৰৱান্বিত বুলি ৰাহুল গান্ধীয়ে মন্তব্য প্ৰকাশ কৰে। That Zubinji said that he was Kanchanjunga, and immediately it connected to me that he was Kanchanjunga because he had the qualities of Kanchanjunga. You can see the worth of a person in their house. I just came from Zubinji's house. He had wealth, he had success, and he had humility, which is something that Assam should be extremely proud of. I told Zubinji's father that his wisdom, his support built Zubinji, gave a voice to this wonderful state, and that we all thank him, the entire family, and of course Zubin Gargji for what they have done, not just for Assam but for the whole country. News Desk Report, News Daily Assam Digital.